নিজ কন্যাৰ আৰু পত্নীৰ সন্মুখত কন্যা দুগৰাকীক পঢ়ুৱাবলৈ অহা টিউচন শিক্ষয়িত্ৰীক ভৰি হাত বান্ধি মূৰত হাতুৰিয়ে মৰিয়াই হত্যা কৰাৰ পাছত এবাৰ দুবাৰ নহয় ৩-৪বাৰকৈ উপৰ্যুপৰি ধৰ্ষণ কৰে লম্পট দিলীপ কুমাৰে। এনে এটা জঘন্য অমানৱীয় ঘটনাটো সংঘটিত হৈছে, যিটো ঘটনাৰ সম্পূৰ্ণকৈ শুনিলে আপোনাৰ হয়তো গাৰ নোম শিয়ৰি উঠিব। স্ক্ৰীনত দেখাৰ এই শিক্ষয়িত্ৰী অৰ্থাৎ যুৱতীগৰাকীলৈ ভালদৰে মন কৰক। গ্ৰেজুৱেশ্যন কমপ্লিট কৰাৰ পাছত এই যুৱতীগৰাকীয়ে নিজৰ যি কৰ্মৰ জীৱন হিচাপে বাছি লৈছিল টিউচন, ঘৰে ঘৰে গৈ পঢ়ুৱাইছিল বহু ছাত্ৰ ছাত্ৰীক। ঠিক সেইদৰে দুগৰাকী কন্যাৰ সন্তান আছিল দিলীপ কুমাৰক। দিলীপ কুমাৰৰ দুগৰাকী কন্যাৰ সন্তানক পঢ়ুৱাৰ দায়িত্ব লৈছিল এগৰাকী ৰিংকী ঘোষে। কিন্তু ৰিংকী ঘোষে হয়তো জীৱনত কাহানিও কোনো মুহূৰ্ততে ভবাই নাছিল যে তেখেতে কৰা এই টিউচনে হৈ পৰিব আটাইতকৈ বিপদজনক। আনদিনাৰ দৰে সেইদিনাও ৰিংকী ঘোষে দিলীপ কুমাৰৰ ঘৰত টিউচন কৰিবলৈ গৈছে। টিউচন কৰাৰ পাছত আৰু উভতি নাহিল ৰিংকী ঘোষ। উভতি অহাত পলম হোৱাৰ বাবে ৰিংকী ঘোষৰ পৰিয়ালৰ লোকে অৰ্থাৎ ঘৰৰ মাক দেউতাকে টিউচন কৰিবলৈ যোৱাৰ প্ৰত্যেকখন ঘৰলৈ ফোন কৰিছিল আৰু প্ৰত্যেকখন ঘৰৰ লোকে জনাইছিল যে আমাৰ ঘৰত টিউচন কৰি আন এঘৰলৈ গৈছে। যেতিয়া অৱশেষত দিলীপ কুমাৰলৈ ফোন কৰিল, তেতিয়া তেখেতে তপৰাই উত্তৰ দিলে যে ৰিংকী ঘোষ আমাৰ ঘৰলৈ টিউচন কৰিবলৈ অহাই নাই। তাৰ পাছতে ৰিংকী ঘোষৰ পৰিয়ালৰ সকলো লোকে একত্ৰিত হৈ আৰক্ষীক কাষ চাপিল। আৰক্ষীয়ে তদন্ত কৰিলে। তদন্তৰ শেষত দিলীপ কুমাৰৰ ঘৰত প্ৰৱেশ কৰিলে আৰু দিলীপ কুমাৰৰ ঘৰত প্ৰৱেশ কৰাৰ সময়তে দিলীপ কুমাৰৰ ঘৰত কোনো নাই। বাহিৰত এটা প্ৰকাণ্ড তলা। বাৰে বাৰে দিলীপ কুমাৰলৈ ফোন কৰিছিল। ফোনটো সেই সময়ত দিলীপ কুমাৰে কৰিছিল অফ। তাৰ পাছত আৰক্ষী বাহিনীয়ে তেওঁলোকৰ যি ঘৰত তলা লগোৱা আছিল সেই তলা ভাঙি ভিতৰত প্ৰৱেশ কৰে। ভিতৰত প্ৰৱেশ কৰাৰ পাছত দেখিলে এগৰাকী মহিলাৰ দুগৰাকী কন্যাৰ শিশু আৰু বিচনাত পৰি আছে ভৰি হাত বান্ধি থোৱাৰ এগৰাকী যুৱতী তথা টিউচন শিক্ষয়িত্ৰী। যিগৰাকী টিউচন শিক্ষয়িত্ৰী আছিল বিভস্ত অৱস্থাত। আৰু তাৰ পাছতে আৰক্ষীয়ে তদন্তৰ আৰম্ভ কৰিলে কেনেকৈ কোনে প্ৰকৃততে এগৰাকী মহিলাৰ দুগৰাকীকৈ কণমানি শিশু আৰু এগৰাকী টিউচন শিক্ষয়িত্ৰীক হত্যা কৰিলে। প্ৰথম অৱস্থাত হয়তো ভবা নাছিল যে দিলীপ কুমাৰে এনে জঘন্য কাণ্ডৰ সংঘটিত কৰিলে। কিন্তু যেতিয়া দিলীপ কুমাৰৰ ফোন লগোৱা নাই বা ফোন লগাই আমনি লাগিল, তাৰ পাছতে তদন্তৰ আৰম্ভ কৰিলে। ঝাৰখণ্ড চৰকাৰে SIT গঠন কৰিলে এই ঘটনাটো সম্পূৰ্ণৰূপে তৎকালীনভাৱে যাতে তদন্ত হয়। আৰু অৱশেষত CCTV ফুটেজত ধৰা পৰিল দিলীপ কুমাৰৰ ক'ত অৱস্থান কৰিছে। আৰু আৰক্ষীয়ে অৱশেষত এখন হোটেলত ডিনাৰ কৰি থাকোঁতে হাতে লোতে ধৰা পেলালে দিলীপ কুমাৰক। দিলীপ কুমাৰক এটা সম্পূৰ্ণ দিন জেৰা চলোৱাৰ পাছতে সকলো ৰহস্যৰ ফাদিল কৰিলে আৰক্ষীয়ে। দিলীপ কুমাৰে কোৱাৰ মন্তব্যৰ অনুসৰি তেখেত হৈছে এজন ব্যৱসায়ী অৰ্থাৎ নামী দামী বিজনেছমেন। আৰু বিজনেছমেনজনে তেখেতৰ পাৰ্টনাৰশ্বিপত থকা এজন বিজনেছমেন তথা পাৰ্টনাৰ হত্যা কৰিব বিচাৰিছিল। অৰ্থাৎ সেই বিজনেছ পাৰ্টনাৰ আৰু নিজৰ পত্নী কন্যা দুগৰাকীক হত্যা কৰি সকলো ধন আত্মসাৎ কৰি বিদেশত যি দিলীপ কুমাৰে থিতাপি লোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সেয়েহে সেইদিনা পত্নী আৰু কন্যা দুগৰাকীক হত্যা কৰাৰ পাছত
নিজৰ যি বিজনেছ পাৰ্টনাৰ আছিল ফোন কৰি নিজ ঘৰলৈ মাতিছিল। কিন্তু সেই সময়তে যেতিয়া পত্নী আৰু কন্যা দুগৰাকীক হাতুৰিয়ে মৰিয়াই মৰিয়াই হত্যা কৰিছিলে, সেই সময়তে টিউচন কৰিবলৈ গৈ পাইছিল ৰিংকী ঘোষ। আৰু ৰিংকী ঘোষে সকলোখিনি দেখিছিল। ৰিংকী ঘোষক বাৰে বাৰে কৈছিল যে এইবোৰ কথা কাকো নক'বলৈ। কিন্তু ৰিংকী ঘোষে সকলো কথা সকলোকে আৰক্ষীক খবৰ দিম বুলি যেতিয়া কৈছিল, তেতিয়া দিলীপ কুমাৰ ৰিংকী ঘোষৰ ভৰিহাত বান্ধি বিচনাত পেলাইছিল। ভৰিহাত বান্ধি বিচনাত পেলাই থৈ হাতুৰিয়ে মৰিয়াই মৰিয়াই হত্যা কৰিছিল। ইমানতে থাম কাটি ৰোৱা নাছিল দিলীপ কুমাৰ। আৰু সেইগৰাকী টিউচন শিক্ষয়িত্ৰী যেতিয়া মৃত্যুমুখত পৰিছিল, সেই টিউচন শিক্ষয়িত্ৰী গৰাকীৰ লগত অনৈতিক কাৰ্যত লিপ্ত হৈছিল। আৰু তাৰ পাছত সেইখিনি সংঘটিত হৈ যেতিয়া নিজ পত্নী, কন্যা দুগৰাকী আৰু টিউচন শিক্ষয়িত্ৰীগৰাকীক হত্যা কৰিলে, তাৰ পাছতে ঘৰত তলা লগাই পলাবলৈ চেষ্টা কৰিল দিলীপ কুমাৰ। কিন্তু যেতিয়া সেই যিজন বিজনেছ পাৰ্টনাৰলৈ ফোন কৰিছিল, বিজনেছ পাৰ্টনাৰজনক আহি পোৱাত পলম হোৱাৰ বাবে কোনোমতেহে প্ৰাণ ৰক্ষা পৰিল দিলীপ কুমাৰৰ বিজনেছ পাৰ্টনাৰজন। সঁচাকৈ টকা কিমান জঘন্য হ'ব পাৰে, টকা কিমান ভয়ংকৰ হ'ব পাৰে। টকাৰ বাবে নিজ কন্যাৰে নিজ পত্নী আৰু এগৰাকী কোনো দুখ নথকাৰ এগৰাকী টিউচন শিক্ষয়িত্ৰীয়ে যেন প্ৰাণ হেৰুৱালে। এই ঘটনাটোৰ সংঘটিত হৈছিল ঝাৰখণ্ডত। সঁচাকৈ এই ঘটনাটোৱে সমগ্ৰ দেশ কঁপাই তুলিছিল। আৰু অৱশেষত আইন প্ৰশাসনে এই দিলীপ কুমাৰক যাৱজ্জীৱন কাৰাদণ্ড বিহিলে। সঁচাকৈ বি কেয়াৰফুল। বৰ্তমান সময়ত দিনক দিনে যেন অতি জঘন্য কামসমূহ হ'বলৈ ধৰিছে। এই ভিডিঅ'টো যিমান পাৰি সিমান সকলোলৈকে শ্বেয়াৰ কৰি দিয়ক আৰু এই ঘটনাটোৰ সন্দৰ্ভত আপোনালোকৰ বহুমূলীয়া মতামতসমূহ দিবলৈ নাপাহৰিব। ধন্যবাদ।